বন্ধুসকল নমস্কাৰ আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিব খুজিছো বিষয়টো হৈছে যে আমি যেতিয়া খেল চাই থাকো ক্ৰিকেট চাও ফুটবল চাও আমাৰ প্লেয়াৰ সকলে খেলি থাকে সাডেন তেওঁলোক পৰি যায় কিবা ইনজুৰি হয় মুসুকা খায় থেতেলা খায় তাৰ পিছত পৰি যায় লগালক সেই টিমৰে অফিচিয়েল ফিজিওথেৰাপিষ্ট জনে দেখিব এনেকুৱা বক্স এটা লৈ দৌৰি ফিল্ডত যায় তাৰ পৰা প্লেয়াৰ জনক 10-15 মিনিট মাত্ৰ কিবা এটা ট্ৰিটমেন্ট কৰি দিয়ে পিছত তেওঁ আৰু আকৌ খেলিব পৰা হৈ যায় এতিয়া এজন ফিজিওথেৰাপিষ্টে যেতিয়া অন গ্ৰাউন্ড কি ট্ৰিটমেন্ট কৰে মেইনলি আৰু এই বক্সটো প্ৰায় লৈ যায় বহুতে ভাবে বক্সটোত কি থাকে কিবা মেডিসিন থাকে নেকি ইনজেকশন থাকে নেকি কি দিয়ে গতিকে ইয়াত কি থাকে মই একদম দেখাই দিছো মানে মেইন বস্তুটো হৈছে আইস পেক এটো বিশেষ একো বেলেগ বস্তু নহয় ইয়াতে মানে পানীৰে এটা ক্ৰিষ্টেল ফৰ্ম অফ ওয়াটাৰ জেল টাইপ এটা বস্তু থাকে হেতু পানীৰে এটা ক্ৰিষ্টেল ফৰ্ম হয় আৰু এনেকুৱা যিকোনো ভলিট্ৰা বা এনেকুৱা ধৰণৰ জেল এটা বা এনেকুৱা অইনমেন্ট বা স্প্ৰে থাকে লগতে মাইক্ৰোপৰ ৰাখে আৰু কাইনেসোলজি টেপ ৰাখে এটো কাইনেসোলজি টেপ মাসলটোক সাপোৰ্ট কৰিবলে এতিয়া বস্তুটো কি হয় প্ৰথম কথাটো যেতিয়া কিবা এটা ইনজুৰি হল থেতেলা খালে তেতিয়া সেই জায়গাখিনিত আমি প্ৰথম কি হয় ইনফ্লামেশন বা সোয়েলিং হ'ব পাৰে ইনফ্লামেশন বা সোয়েলিং হলে কি হয় সেই জায়গাখিনি গৰম হৈ যাব ৰেডনেস ৰঙা পৰি যাব গৰম হ'ব ওয়াৰ্ম হ'ব তাৰ পিছত টেন্ডাৰনেস মানে টেপিলে পেইন হয় এনেকুৱা এটা বস্তু হ'ব গতিকে সেই টাইমখিনিত আমি মেডিকেলি আমি দুটা বস্তু কওঁ এটা হল ভেসো কনস্ট্ৰিকশন এটা হল ভেসো ডাইলেটেশন এতিয়া আইস দিলে ভেসো কনস্ট্ৰিকশন মিন্স সেই জায়গাৰ ভেসেলখিনি লে ব্লাড সাপ্লাইটো কমাই দিয়ে আইস পেকটো লগাই দিলে এটা কি হ'ব যেতিয়া যিডখৰ থেতেলা খাই অলৰেডি মানে বিষ হৈ আছে ৰঙা হৈছে তাতে আমি আইস পেকটো যেতিয়া 10 বা 15 মিনিট প্লেয়াৰ জনক যেতিয়া লগাই দিব সেই জায়গালে ব্লাড সাপ্লাইটো কমি যোৱাৰ লগালক তেওঁ পেইনটো ৰিলিফ পাব জায়গাডখৰ গৰম হৈ যোৱাটো কমিব উখহি যোৱাটো কমিব তাপা বিষটো কমিব লগতে আইস পেক লগালে নাৰ্ভৰ কণ্ডাক্টিভিটিটো কমাই দিয়ে গতিকে নাৰ্ভৰ কণ্ডাক্টিভিটি কমোৱাৰ কাৰণেও তেওঁ একদম যেটো অতিমাত্ৰা বিষটো নাইকিয়া হৈ যায় আৰু তাৰ পিছতে আমি কি কৰে আইসটো লগাৰ পিছত কিবা এটা স্প্ৰে এটা ভলিনি বা তেনেকুৱা স্প্ৰে এটা লগালে তাৰ পিছতে এনেকুৱা কাইনেসোলজি টেপ এটো কাইনেসোলজি টেপিং কৰা হয় টেপিংত কি হয় যে আমি জানো যে আমাৰ প্ৰত্যেকটো মাসলৰে এটা অৰিজিন ইনসাৰশন থাকে মাসলটোৱে আমি কিবা এটা কাম কৰিলে মাসলটো এটা লোড লয় কিবা এটা এক্টিভিটি কৰিছো মাসলটো ব্যৱহাৰ হৈছে কিন্তু ইনজুৰি হলে মাসলটোৱে যদি ইনজুৰি হোৱাৰ পিছতো যদি মাসলটোক আমি ক্ৰিকেট খেলুতে যদি বেছি ব্যৱহাৰে কৰি থাকো আকৌ আধা ঘণ্টা খেলাৰ পিছত আকৌ তেওঁ দুখ পাব বিষ হ'ব গতিকে কাইনেসোলজি টেপিং কৰি দিলে কি হয় মাংসপেশীয়ে যদি 100% লোড যেটো লৈ আছিল তাৰে 50% লোডটো এই টেপটোৱে লৈ লব মানে মাংসপেশীক এটা এক্সটাৰ্নাল সাপোৰ্ট এটা টেপটোৱে দি দিব এটো টেপ মানে এনেকা বেলাডোনা প্লাষ্টাৰ ফুটা টাইপ টেপটো নহয় এটো মানে এটা বহুত উন্নত মানৰ টেপ হয় হেতু প্ৰায় স্পৰ্টছ ইনজুৰিত ইউজ কৰা হয় এটো দেখিছে পিকচাৰটো যে প্ৰায় মানে এনেকা লগাই দিয়ে গতিকে এই বস্তুটো বহুত এটা মানে কাইনেসোলজি টেপিং স্পৰ্টছ ইনজুৰিত কৰা হয় গতিকে আইস লগোৱা হয় কাইনেসোলজি টেপিং কৰা হয় আৰু কিবা স্প্ৰে এটা তেওঁলোকে লগাই দিয়ে মেইন কথাটো হেতু গম পালে যে তাৰ ইনফ্লামেশন বা সোয়েলিংটো কমাই দিয়ে পেইনটো কমাই দিয়ে আৰু এটো সাপোৰ্ট দি দিয়ে তাৰ পিছত তেওঁলোকক পুনৰ খেললে নমাই দিব পাৰে এতিয়া ইম্পৰ্টেন্ট কথাটো হল স্পৰ্টছ ইনজুৰিত এটা বস্তু আমি মনত ৰাখিব লাগে প্ৰাইস বুলি যেটো আছে প্ৰাইসটো এটা শৰ্ট মানে মনত ৰাখিবলৈ কৈছো প্ৰাইসটোৰ পি হল পজিশনিং মানে প্লেয়াৰ এজন পৰিলে তেওঁ কেনেকৈ আমি ফিল্ডত পজিশনিং কৰিম আৰ মানে হৈছে ৰেষ্ট অকমান ৰেষ্ট লাগে আই টু হল আইস মানে তো আইস পেক তাপা সি টু হল কম্প্ৰেছন কেনেকৈ দিব পাৰো আমি ক্ৰেপ বেন্ডেজ লগাই বা কাইনেসোলজি টেপ লগাই আমি তেওঁ কম্প্ৰেছন দিলো আৰু লাষ্টৰ ই টু হল এলিভেশন মানে অলপ আপ কৰি ৰাখিলো যদি বেছি থেতেলা খালে অকমান এনেকৈ মানে হাতটো বা ভৰিটোক এলিভেট কৰি ৰাখিলো কিন্তু অন স্পট যদি অন গ্ৰাউন্ড একদম লগালক এজন প্লেয়াৰ যদি এই ট্ৰিটমেন্ট হোৱাৰ পিছত যাবই লাগে ফিল্ডলে তেতিয়াতো তেওঁ ইমান ৰেষ্ট মানে হেৰিটো দিয়া নহব এলিভেশন বা এইবিলাক নহব কিন্তু পিছত আৰু খেল শেষ হৈ যোৱাৰ পিছত এইখিনি বস্তু তেওঁ ফলো কৰিলে সোনকালে ৰিকভাৰ হ'ব গতিকে এটোৱে আছিল আজিৰ কথাখিনি যে
অন স্পট এজন প্লেয়াৰে যদি ইনজুৰি হয় তেতিয়া আমি মেইনলি আইচ পেকটো, আৰু আইচ পেকটোৱে সদায় একিউট কেছত ভাল কাম কৰে। একিউট কেছ মানে ইনজুৰি হোৱাৰ পৰা প্ৰথম এসপ্তাহ 10 দিনলৈকে যিকোনো ধৰণৰ ঘৰত কাম কৰিলেও যদি কিবা আপোনালোকৰ ইনজুৰি হৈছে আইচ পেক লগাব। প্ৰথম অৱস্থাত কেতিয়াও গৰম হেক নিদিব। কেছটো পুৰণা হৈ গ'লে মানে কোনোবা এজনে ইনজুৰি হৈছে, তেওঁৰ আজি বোলে এমাহৰ পিছত বিষ আছে, 2 মাহৰ পিছত বিষ আছে, তেতিয়া গৰম হেক দিব। কিন্তু নতুনে প্ৰথম এসপ্তাহ 10 দিনত পৰাপক্ষত হেৰি নলগাব, মানে গৰম হেক নিদিব, প্ৰথম অৱস্থাত আইচ লগাব। গতিকে এইটোৱে আছিলে স্পৰ্টছ ইঞ্জুৰিত বস্তুটো কি হয় মই এইটোৱে ক'লোঁ যে ইয়াত মেইনলি আইচ পেক থাকে। এইখিনি কথাই আছিলে আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। চ' ধন্যবাদ।